Hello friends, welcome to my YouTube channel. Friends, এতিয়া আহি আছে জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে মই ঘৰতে এবিধ পেৰা বনালো একেবাৰে কম সামগ্ৰীৰে আৰু একেবাৰে কম সময়ৰ ভিতৰত বনালো। কেনেকৈ বনালো ফ্ৰেণ্ডছ আহক চাই লওঁ। তেতিয়ালৈ আহক ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা ৰাখোঁ যাতে ভিডিঅ'টো লাষ্টলৈ চাই থাকে। এতিয়া পেনখন গৰম হৈছে আৰু মই এয়া দিম গৰুৰ গাখীৰ 2 কাপ। আৰু যদি গৰুৰ গাখীৰ নাথাকে তেতিয়াহ'লে কিনা পেকেট গাখীৰো দিব পাৰে। আৰু গাখীৰখিনিৰ সৈতে দিম মই 2 চামুচ দেশী ঘি। এতিয়া ঘিখিনিৰ সৈতে গাখীৰখিনি এনেদৰে মিক্স কৰি লাৰিম আৰু দিম 1 চামুচ চেনি। আৰু চেনিখিনি অলপ গলি যোৱালৈকে এনেদৰে কিছু সময় লাৰি থাকিম। এনেদৰে কিছু সময় লৰাই থাকিম। দেখিছে অকণমান উতলিছে আৰু এতিয়া মই দিম 1 চামুচ বেচন আৰু বেচনখিনি দিও এনেদৰে আৰু লৰাই দিম। দেখিছে গাখীৰখিনি অলপ গাঢ়া হৈছে আৰু এতিয়া মই ইয়াত দিম 1 চামুচ চুজি আৰু চুজিখিনি দি গাখীৰখনৰ সৈতে চুজিখিনি ভালদৰে মিক্স কৰি লৰাই থাকিম। আৰু ইয়াত যদি আমুল গাখীৰ দিব বিচাৰে তেতিয়াহ'লে আমুল গাখীৰো দিব পাৰে। মই দিয়া নাই। আমুল গাখীৰ দিলে খাবলৈ আৰু টেষ্টি লাগে। এতিয়া এইখিনি আমাৰ মোটামুটি হৈছে আৰু দেখিছে পেনখন এৰিছে আমাৰ মিশ্ৰণখিনি। এতিয়া মই নমাই ল'লোঁ এটা বাটিত আৰু এতিয়া এইখিনি মই ভালদৰে অলপ সানি ল'ম। দেখিছে এতিয়া মই দুখন হাতেৰে ধুনীয়াকৈ গোল গোল কৰি ল'ম। দেখিছে এনেদৰে ধুনীয়াকৈ পেৰাৰ শ্বেপ এটা দিম। দেখিছে এনেদৰে পেৰাৰ শ্বেপ দিছোঁ। একেবাৰে ইজি হয়। এনেদৰে ঘৰত নিশ্চয় ট্ৰাই কৰি চাব এবাৰ আৰু খায়ো বহুত টেষ্টি লাগে আৰু বহুত ইজিকৈ বনাইছোঁ। একেবাৰে কম সামগ্ৰী থাকিলে এনেদৰে এবাৰ ঘৰত বনাই খাব পাৰি। ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ নতুন ভিডিঅ' আহিলে নটিফিকেশ্যনটো পায়। দেখিলে মই বাকী গোটেইকেইটা পেৰা এনেদৰে বনাই ল'ম। দেখিছে গোটেইকেইটা বনাই লোৱা হ'ল। তেতিয়াহ'লে এবাৰ নিশ্চয় বনাই খাব। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।